আসসালামু আলাইকুম। আমাৰ যি বৰুৱাপাৰা ব্লক মছজিদৰ উন্নতিকল্পে যি 15 তাৰিখত হ'বলগীয়া যি ধৰ্মসভাৰ আয়োজন কৰা হৈছে, সেই পৰিপ্ৰেক্ষিতত আজি আমাৰ পেণ্ডেলৰ কামৰ প্ৰথম খুঁটিটো স্থাপন কৰা হ'ব। সেইকাৰণে আমাৰ ইয়াত সকলোৱে সমবেত হৈছে আৰু আমাৰ এই ধৰ্মসভাত মুখ্য বক্তা হিচাপে থাকিব দৰং জিলাৰ মৌলানা মুফতি মকিবুৰ ৰহমান আজহাৰি চাহাব। হয়তো আপোনালোকে দেখা পাইছে আৰু আমাৰ অলপ পিছতে যি খুঁটি স্থাপন কৰা হ'ব, আমাৰ ইয়াত বহুতো মানুহ সমবেত হৈছে। তো আপোনালোকে সকলোকে অনুৰোধ কৰিছোঁ যাতে এই 15 ফেব্ৰুৱাৰীত যি ধৰ্মসভা আয়োজন কৰা হৈছে, সেই ধৰ্মসভাত সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে আৰু ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি এই ধৰ্মসভাখন আয়োজন কৰিছোঁ। তো সকলোৱে অহাৰ কাৰণে চেষ্টা কৰিব। ধন্যবাদ। হয়, বৰুৱাপাৰা ব্লক মছজিদৰ উন্নতিকল্পে যি বিৰাট ধৰ্মসভাৰ আয়োজন কৰা হ'ব, সেই ধৰ্মসভাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আৰু চাওক, এয়া হৈছে চাপটগ্ৰামৰ পৰা ৰাণীগঞ্জলৈ যোৱা পথ। সেই পথত এটা গেট ইতিমধ্যে থিলমূলকৈ বনোৱা হৈছে আৰু গেটৰ কাম সম্পূৰ্ণ হোৱা নাই। আৰু সেই ইয়াতে হ'ব বৰুৱাপাৰা ব্লক মছজিদৰ উন্নতিকল্পে যি বিৰাট ধৰ্মসভা, সেই ধৰ্মসভা ইয়াতে অনুষ্ঠিত হ'ব। এইখিনি ঠাইতে হ'ব ধৰ্মসভা। আৰু এইটো হৈছে এখন বেনাৰ ইয়াত লগা হৈছে। আৰু এইটো হৈছে বৰুৱাপাৰা LP স্কুল, আৰু LP স্কুলৰ ঠিক দক্ষিণ ছাইডত আমাৰ সেই সভা অনুষ্ঠিত কৰা হ'ব। তো এয়া হৈছে দক্ষিণ ছাইড, এইখিনিতে পেণ্ডেল বনোৱা হ'ব আৰু ইয়াতে সভাখন অনুষ্ঠিত হ'ব। তো মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে এই ধৰ্মসভাত মুখ্য বক্তা হিচাপে ভাষণ প্ৰদান কৰিব মুফতি মকিবুৰ ৰহমান আজহাৰি চাহাব, দৰঙৰ পৰা আহিব। তো মই সকলোকে এই সভাত জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে এই সভাত অংশগ্ৰহণ কৰি অসীম স্বভাৱৰ ভাগী হোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তো সকলোৱে অহা 15 তাৰিখত অহাৰ কাৰণে চেষ্টা কৰিব। ধন্যবাদ।